হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মল্লিকানাথ চেনেলটিৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 12:30। এতিয়াৰ পৰা মই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাৰ পৰাই ব্লগ ষ্টাৰ্ট কৰাৰ কথা ভাবি আছিলোঁ, কিন্তু বিভিন্ন ধৰণৰ কাম কৰি থকাৰ বাবে মই ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। সেয়েহে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু দিনটোনো কেনেদৰে মই আজি কটাওঁ আপোনালোকৰ লগত সেয়া শ্বেয়াৰ কৰি থাকিম। আৰু লগতে ভাবিছোঁ আজি এটা ৰেচিপি বনাম। এই সদায়তো বনাই থকা হয়ে বাৰু, কিন্তু আজি এটা স্পেচিয়েল ৰেচিপি বনাম বুলি ভাবি আছোঁ। সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈনো কেনেকৈ থাকোঁ। ভিডিঅ'টো আপোনালোকে যদি শেষলৈকে চাই তেতিয়াহে মোৰ সেই ৰেচিপিটো দেখিবলৈ পাব। মই দিনটোতনো কি কি কাম কৰি আছোঁ সেইবোৰ আপোনালোকে দেখা পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকে। এইকেইদিন বহুত গৰম পৰিছে নহয়নে? কিনকিনীয়া বৰষুণ দি আছে বাৰু, আজি ইমান ৰ'দ দিয়া নাই, কিন্তু তথাপি কিন্তু গৰমটো একেই থকা যেন লাগি আছে। আৰু গৰমতে কামবিলাক কৰিবও মন নাযায়, আৰু তথাপিওতো কাম নকৰিলেনো কেনেকৈ হ'ব। ভাবিছোঁ আগতে এটা গুঠি থৈ দিয়া বেগ আছিলে মোৰ, সেই বেগটো নেটত গুঠা আছিলে। বেগটো বহুত দিন হ'ল মই চেইন আৰু কাপোৰ লগোৱাই নাই। ভাবিছোঁ আজি সময় পাওঁতে একেবাৰে চেইন আৰু কাপোৰখিনি লগাই লওঁ, আৰু আপোনালোককো দেখুৱাম কেনেকুৱানো বেগ গুঠিছোঁ। এইটোৱে সেই বেগটো, যিটো বেগ গুঠা বুলি কৈছিলোঁ আপোনালোকক। এই বেগটো গুঠি থৈ দিয়া হ'ল 3-4 মাহৰ বেছি হৈ গ'ল চাগে, কিন্তু চেইনডালহে লগোৱা হোৱা নাই আৰু কাপোৰ লগোৱা হোৱা নাই। আৰু এজনে গুঠিব দিছিলে এই বেগটো। এতিয়া ভাবিছোঁ এইখিনি সম্পূৰ্ণ কৰি পেলাই তেখেতক দি দিওঁ, কাৰণ মই টাইম পোৱা নাছিলোঁ, মানে কৰিবলৈ ইচ্ছাও যোৱা নাছিলে বাৰু, তাৰ কাৰণেও কৰা হোৱা নাছিলে। পিছত কৰিমকৈ থৈ দিয়া গৈ আছিলে। আজি ভাবিছোঁ এইটো একেবাৰে সম্পূৰ্ণ কৰি লওঁ, আৰু আপোনালোককো দেখুৱালোঁ কেনেকুৱানো মই বেগ গুঠিছোঁ। এয়া কাপোৰ লগাইছোঁ, আজি বোৱা বাচি আছোঁ কাপোৰখিনি। চাদৰ লগাইছোঁ, 2খন ৰিহা চাদৰ হয়। আপোনালোককো দেখাই থাকিম কেনেকুৱা হয় চাদৰখন, পিছত বাৰু আপোনালোকে দেখিবলৈ পাব। এতিয়া বনাবলৈ লৈছোঁ ৰেচিপিটো। চাহৰ লগত খাব পৰা এটা কণীৰ ধুনীয়া ৰেচিপি বনাম বুলি ভাবিছোঁ। সেইবাবে এতিয়া কণী বইল কৰিবৰ কাৰণে ৰেডি কৰি আছোঁ। এতিয়া মই 3টা কণী লৈছোঁ। আজি আমি যিহেতু বেছি মানুহ নহয়, তাৰ বাবে 3টা কণী আমাৰ কাৰণে হৈ যাব। সেইকাৰণে 3টা কণীয়ে লৈছোঁ। এতিয়া বইল হ'ব দিম। তাৰপিছত কেনেকৈ ৰেচিপিটো মই বনাওঁ আপোনালোককো দেখাই যাই থাকিম। কণীকেইটা বইল কৰা হৈ গৈছে। কণীকেইটা ইমান ভাল নহয়, তথাপিও ৰেচিপিটো বনাম বুলি ভাবিছোঁ। আৰু এয়া ৰেচিপিটোৰ বাবে পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ, আৰু নিমখ, জিৰা গুড়ি আৰু গৰম মছলা অলপ লৈছোঁ। ইয়াত জলকীয়া ব্যৱহাৰ নকৰোঁ মই, কাৰণ ছোৱালীজনীয়ে খাব নোৱাৰিব জ্বলা হ'লে। এইখিনি বইল কৰা হোৱাৰ পিছত এনেকুৱাকৈ ৰুকনিৰে ৰুকি ল'ব, তেতিয়া ৰেচিপিটো বনাবলৈ অলপ সহজ হ'ব। আৰু আপোনালোকে যদি বিচাৰে গ্ৰাইণ্ডাৰতো পিচি ল'ব পাৰে বাৰু, কিন্তু এনেকুৱাকৈ যদি লোৱা হয় খাবলৈ বেছি ভাল লগা হ'ব আৰু ক্ৰিস্পি হ'ব। এতিয়া মোৰ গোটেইখিনি ৰুকি হৈ গ'ল। এতিয়া ইয়াতে বাকী যিখিনি দিবলগীয়া বস্তু সেইখিনি দি যাম। প্ৰথমতে মই ইয়াতে পিঁয়াজ দি লৈছোঁ। সৰু সৰুকৈ কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত যিখিনি মছলা আছে সেইবিলাকো মই এফালৰ পৰা দি যাম। এইখিনি দিয়া হোৱাৰ পিছত মই এতিয়া ইয়াতে দিম ময়দা 3 চামুচ। আপোনালোকৰ জোখমতে যিমানখিনি লাগে সেইখিনি দিলে হ'ল। ইয়াতে মই 3 চামুচ ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে মই এটা ভাঙি দিছোঁ কণী, কেঁচা কণী, কিন্তু হোৱাইট অংশটোহে ইয়াতে দিব লাগিব, গোটেইখিনি কণীৰ দিব নালাগে।
আৰু এটা কণী মই ব্যৱহাৰ কৰিছোঁ এনেকুৱাকৈ। এতিয়া মই ইয়াতে দি ল'ম অকণমান ৰিফাইন তেল, তেতিয়া মঠিবলৈ ভাল হ'ব, যিহেতু ইয়াতে মই পানী অলপমানো ব্যৱহাৰ নকৰিম। এতিয়া মই ভালকৈ এইখিনি মিহলাই ল'ম আৰু ভালকৈ মঠি ল'ম। তাৰপিছত ইয়াৰে মই বল বনাই সেইটো ফ্ৰাই কৰিম। এইটো কণীৰ পকৰি বনাই আছোঁ। এতিয়া মই অকণমান হাতত ৰিফাইন তেল লগাই বলবিলাক বনাই যাম, তেতিয়া হাতত বেছিকৈ লাগি নধৰিব। এতিয়া বল বনোৱা মই আৰম্ভ কৰিছোঁ। এতিয়া মোৰ গোটেইখিনি বল বনোৱা হৈ গৈছে। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। বেছি বল নহ'লে বাৰু, যিহেতু অলপ বস্তু ব্যৱহাৰ কৰিছিলোঁ। এতিয়া আহিছোঁ গেছৰ ওচৰলৈকে। এতিয়া ইয়াতে মই এখন সৰু কেৰাহী দিছোঁ আৰু তাতে তেল দিছোঁ, ৰিফাইন তেল অলপ বেছিকৈ দিছোঁ, যিহেতু ডিপ ফ্ৰাই কৰিব লাগিব। সেয়েহে তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত মই ইয়াতে বলখিনি দি যাম। এতিয়া তেলখিনি ভালকৈ গৰম হোৱাত ইয়াতে এখন চামুচৰ সহায়ত মই পকৰিখিনি দি গৈছোঁ। এতিয়া গোটেইখিনি মই ইয়াতে বল দি যাম। গোটেইখিনি বল দি হোৱাৰ পিছত মই এবাৰ ভালকৈ লৰাই দিছোঁ, যাতে তলত লাগি নধৰে। এইখিনি ৰঙচুৱা হোৱালৈ ভাজি থাকিব লাগিব। মোৰ অকণমান ৰঙচুৱা হৈছে, কিন্তু আৰু অকণমান ৰঙচুৱা কৰিব লাগিব। আৰু ভাল ৰং পাবৰ কাৰণে আপোনালোকে ইয়াতে হালধি গুড়িও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই হালধি গুড়ি ব্যৱহাৰ কৰা নাই, সেয়েহে অলপ কালাৰটো বেলেগ দেখিছে। এয়া চাওক ইমান ধুনীয়া লগা হৈছে সেইকেইটা। এই পকৰিকেইটা কিন্তু খাবলৈও খুব সোৱাদ হয়। কিন্তু আপোনালোকে চচৰ লগতো খাব পাৰে, টমেটো কেটচাপৰ লগত, আৰু চাহৰ লগতো খাব পাৰে। এতিয়া মই এই কণীৰ পকৰিখিনি এখন প্লেটত উলিয়াই লৈছোঁ। চাওক ইমান ধুনীয়া কালাৰ আহিছে। এয়া মই টমেটো কেটচাপৰ লগত চাৰ্ভ কৰিছোঁ। এই বলকেইটা দেখিবলৈ ইমান ধুনীয়া হৈছে চাওকচোন, আৰু খাবলৈও বহুত সোৱাদ হয়। এনেকুৱাকৈ এবাৰ বনাই চাবচোন আপোনালোকে, আৰু বনাই খাই মোক জনাবলৈ একেবাৰে নাপাহৰিব। কেনেকুৱা লাগিছে খাই? বাই বাই দিয়া, বাই বাই।